হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অভি ক্ৰিয়েশ্যন চেনেলটোলৈ। তো গাইজ মই ভাবোঁ যে এটা শ্বৰ্টছ ভিডিঅ' ভাইৰেল হোৱাত বহুত বেছি ইম্পৰ্টেণ্ট থাকে টাইমিংটো, মানে আপুনি কিটো টাইমত ভিডিঅ'টো আপলোড কৰে। তো এটা বেষ্ট টাইমিং কি? বেষ্ট টাইমিংটো মই ভিডিঅ'টোত কৈ দিম, আপোনালোকে ইউজ কৰিব। যদি ভাইৰেল হয় তেতিয়া ভাল কথা। গাইজ ইউটিউব শ্বৰ্টছ ভাইৰেল কৰাৰ বেষ্ট টাইমিংটো মোৰ মতে মৰ্ণিং হয়, কাৰণ আমি যেতিয়া মৰ্ণিং ভিডিঅ' দিওঁ তেতিয়া বহুত বেছি মানুহ এক্টিভ থাকে। আৰু এক্টিভ থকাৰ মানে কি হয়, আপোনাৰ যদি অলপ হ'লেও ছাবস্ক্ৰাইবাৰ আছে ন, ছাবস্ক্ৰাইবাৰ থাকিলে কি হয়, ভিডিঅ'টো দিয়াৰ পাছত ইনষ্টেণ্ট ভিউজ আহে। ইনষ্টেণ্ট মানে আপুনি দিয়াৰ লগে লগে যিকেইটা ভিউজ আহে, একেটা ভিউজৰ কথা কৈছোঁ, ভিউজ অহাৰ লগে লগে কি হয়, ভিডিঅ'টো ইমপ্ৰেশ্যনটো বাঢ়ে। ইমপ্ৰেশ্যনটো বঢ়াৰ লগে লগে ইউটিউবে বেলেগ মানুহলৈ পঠিয়ায় ভিডিঅ'বিলাক, আৰু পঠিয়াৰ লগে লগে ভিউজ আহিব। ভিউজ অহাৰ লগে লগে কি হ'ব, শ্বৰ্টছত যাব। কিন্তু ৰাতিপুৱা দিওঁ এইবাবে, কাৰণ এটা শ্বৰ্টছ ভিডিঅ' দিয়াৰ 3 ঘণ্টা বা 4 ঘণ্টাৰ পাছতহে শ্বৰ্ট ছেকশ্যনলৈ যায়। মই নিজে পৰীক্ষা কৰি চাইছোঁ, তো মই সেইবিলাক কথা আপোনালোকক জনাই দিছোঁ যে এটা ভিডিঅ' দিয়াৰ 3-4 ঘণ্টাৰ পাছতহে ইউটিউব শ্বৰ্টছলৈ যায়। কেতিয়াবা এদিন বা 2 দিন লাগি যায়। তো কি হয়, সেইকাৰণে মই ৰাতিপুৱাৰ সময়টো বাছি লওঁ। ৰাতিপুৱা 6টামান বজাত দি দিওঁ। 6টা বজাত দিয়াৰ পাছত ইনষ্টেণ্ট ভিউজ আহি যায়, 100-200 আহি যায়। তাৰপাছত 11-12টামান বজাত, দিনৰ 11-12 বজাত আহি যায় শ্বৰ্টছৰ পৰা ভিউজ। তো এনেদৰে ভিডিঅ'বিলাক ভাইৰেল হৈ যায়। আৰু যদি মই পিছবেলা টাইমত এইকাৰণে নিদিওঁ, কাৰণ পিছবেলা নিদিয়াৰ কাৰণ বহুত আছে। যদি মই ৰাতিপুৱা দিওঁ তেতিয়া মই ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 12টা বজালৈকে 24 ঘণ্টা সময় পাওঁ এটা ভিডিঅ' ভাইৰেল কৰিবৰ কাৰণে এদিনত। আৰু পিছবেলা যদি মই দিওঁ তেতিয়া বহুত কম সময় থাকে। পিছবেলা যদি মই 4টা বা 5টা বজাৰ সময়ত দিওঁ তেতিয়া কি হয়, 4টা বজাৰ পৰা 6টা বজালৈকে, 4টা বজাৰ পৰা 12টা বজালৈকে কিমান সময় থাকিব, 6 ঘণ্টা 8 ঘণ্টা সময় থাকে। 8 ঘণ্টা সময়ত ভাইৰেল হোৱাৰ চান্সটো কম থাকে। যদিও হৈ যায় তেতিয়া ৰাতি 12টা বজালৈকে ভাইৰেল হ'ব, তাৰপিছত অফ হৈ যাব। ৰাতিপুৱা আকৌ যে সেইটো শ্বৰ্ট ছেকশ্যন গৈ ভাইৰেল হ'ব, সেইটো কিন্তু বহুত চান্স কম থাকে। গাইজ এতিয়া আপোনাৰ সকলোৰে মনত এটা প্ৰশ্ন হৈছে যে এতিয়া তেনেহ'লে বেষ্ট টাইমিংটোনো কি মৰ্ণিঙৰ বেষ্ট টাইমিংটো আপোনালোকে কেতিয়া ভিডিঅ' আপলোড কৰে, 6টা বজাত, 7টা বজাত, 8টা বজাত, 9টা বজাত, 10টা বজাত, এনেকৈ ধৰণে নকৰিব। কাৰণ এনেকুৱা সময়ত চবৰে ফেভৰেট ইউটিউবাৰ থাকে। এই ইউটিউবাৰ ভিডিঅ'লৈ বহুতে অপেক্ষা কৰে। আৰু 7টা-8টা বজাত ডাঙৰ ইউটিউবাৰবিলাকে কি কৰে, ভিডিঅ'বিলাক ফিক্স কৰি থয় যে 7টা বজাতে আহিব, সদায় আহিব, 8টা বজাত সদায় আহিব। সেইবাবে আপোনালোকে কি কৰিব, এনেকুৱা টাইম এটা ল'ব, যেনেকৈ 6:20, 6:45, 6:35, 6:45, 6:55, 7:15, 7:25, 7:35, এনেদৰে টাইমবিলাক আপোনালোকে লৈ ল'ব। এনেকুৱা টাইমত যাতে মানুহৰ বেছি নটিফিকেশ্যন নহা সময়ত আপোনালোকে ভিডিঅ'বিলাক দিব, যাতে আপোনাৰটো ক্লিক কৰি পেলাই চাই। আৰু আপোনালোকে এদিনেই ভিডিঅ' দি পেলাই এৰি নিদিব। কণ্টিনিউৱাছলি আপোনালোকে 10টা, 20টা, 30টা তেনেদৰে ভিডিঅ' আপলোড কৰি যাওকচোন। কিয় আপোনাৰ চেনেলো গ্ৰ' নহ'ব? আপোনাৰ চেনেলো গ্ৰ' হ'ব ন, চবৰে তেনেকেই কৰে। কিন্তু আপোনালোকে এৰি নিদিব, বিশ্বাসটো নিজৰ ওপৰতো ৰাখিব লাগিব ন অলপমান। আৰু ভিডিঅ'টোত টাইমিংটোৱে ইম্পৰ্টেণ্ট, কিন্তু ভিডিঅ'টোত মানুহৰ চাবলৈ ভাল লাগিব, এনেদৰে বনাব লাগিব, ভাল নহ'লে বনাব লাগিব, চব ঠিক থাকিব লাগিব, তেতিয়াহে ভাইৰেল হয়। এনেইতো আৰু ৰুলছবিলাক ফ'ল' কৰিলেতো ভাইৰেল হৈ নাযায় ন। এতিয়াতো আপোনালোকে টাইমটো গম পাই গ'ল যে বেষ্ট টাইমিংটো কি। আৰু এতিয়া মই কৈ দিছোঁ আপোনালোকে মিষ্টেকটো কি। আপোনালোকৰ মিষ্টেকটো সেইটোৱে হ'ল যে আপোনালোকে ভিডিঅ'টো যেতিয়াই মন যায় তেতিয়াই দি দিয়ে। এক্টিভ আছে নাই ছাবস্ক্ৰাইবাৰে সেইটো আপোনালোকে মনেই নকৰে। আৰু কিছুমানে এনেকুৱা কৰে যে ৰাতি 11টা-12টা বজাত ভিডিঅ' আপলোড কৰে, আৰু কিছুমানে ৰাতিপুৱা 3টা-2টা বজাত আপলোড কৰে। মই নটিফিকেশ্যন পাইছোঁ বহুতৰে। তো এনেকুৱা কৰিলে কোনে চাব ভিডিঅ'টো? ৰাতি 11টা বজাত যদি দিয়ে আপুনি ভিডিঅ'টো, 12টা বজাত যদি দিয়ে, ইনষ্টেণ্ট ভিউজ ক'ৰ পৰা আহিব? আৰু ইনষ্টেণ্ট ভিউজে যদি নাহে তো ভিডিঅ'টো ভাইৰেল কেনেকৈ হ'ব?
ভাইৰেলে নহ'ব, ইনষ্টেণ্ট ভিউজ নাহিব, ইমপ্ৰেশ্যনটো নাহিব। ইউটিউবত যিটো বিচাৰে, ইউটিউবে কি বিচাৰে, ইমপ্ৰেশ্যন বিচাৰে। আপোনাৰ ভিডিঅ'টো ইমপ্ৰেশ্যন যদি বাঢ়ে তেতিয়াহে ইউটিউবে বেলেগ এজনলৈ পঠিয়াব। যদি ইমপ্ৰেশ্যনে নাথাকে কেনেকৈ বাঢ়িব, ভাইৰেল কেনেকৈ হ'ব? তো এইবিলাক মিষ্টেক নকৰিব। তো এটা নিৰ্দিষ্ট সময় বাছি লওক যে কেতিয়া এক্টিভ থাকে। মইতো ক'লোৱে যে ৰাতিপুৱা মোৰ এক্টিভ থাকে মানুহবিলাক, ময়ো থাকোঁ, সকলোৱে থাকে ৰাতিপুৱা। তো ৰাতিপুৱা টাইমটো বেষ্ট, সেইবাবে ৰাতিপুৱা ভিডিঅ' দিবলৈ আপোনালোকে চেষ্টা কৰক। আৰু গাইজ, মই এনেধৰণৰ ভিডিঅ' বনোৱাৰ কোনো ইচ্ছা নাছিলে, হ'লেও দিছোঁ কাৰণ আপোনালোকে গ্ৰ' হোৱাটো মই বিচাৰোঁ। যেনেদৰে মই গ্ৰ' হৈছোঁ আপোনালোকো হওক, সকলোৱে হওক, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টোত যদি কিবা নুবুজে তেতিয়া সুধিব, মই নাজানো। আপোনালোকে মই কোৱা কথাবিলাক ভালদৰে বুজি পাব নাপায়, যদি বুজি নাপায় তেতিয়া মোক সুধিব, কমেণ্ট কৰিব, মই কমেণ্টত নিশ্চয় জনাবলৈ চেষ্টা কৰিম। আৰু কিছুদিনৰ পাছতে মোৰ যোনটো মেইন চেনেল, তাত মই লাইভ আহিম। লাইভত আপোনালোকৰ যি প্ৰশ্ন থাকে আপোনালোকে সুধিব পাৰে, মই সকলোৰে প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগে, লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি যাব, যাতে মোৰ ভাল লাগে মনটো। আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি থোৱা আছে চাগে বহুতেই, আৰু যোনে কৰা নাই কৰি দিব। যদি আৰু ভিডিঅ' বিচাৰে তেনেহ'লে কমেণ্টত জনাব, মই দিবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।